নামি আহিব তাৰপিছত আমি 3 এ কৰিম 3 এ গুণ 3 1 টো নাযায় 1 নামি আহিব আকৌ 3 আজি আমি এইটো ভিডিও চোৱাৰ পিছত এনেকে নাম্বাৰ দেখিলেই গম পাম ইয়াৰ LCM কি হয় অৰ্থাৎ আজি আমি শিকিম LCM মানে সাধাৰণতে আমি সুধিলে কয় যে লোৱেষ্ট কমন মাল্টিপল এইটো হৈছে ইয়াৰ ফুল ফৰ্ম কিন্তু LCM মানে প্ৰকৃততে কি সেইটো জানিবলৈ হলে আমি ভিডিওটো অকণো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈকে চাব লাগিব তেতিয়া ভালকৈ বুজি পোৱা হ'ব গতিকে বলক ভিডিওটো অকণো পলম নকৰি আৰম্ভ কৰোঁ 3 4 6 এইবোৰ হ'ল একোটা মৌলিক সংখ্যা এই সংখ্যাবোৰৰ এটা নিৰ্দিষ্ট গণিতক আছে গুণফল আছে যেনেকৈ 3 গুণফললৈকে 2 2 3 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15 3 6 গুণ 18 3 7 গুণ 21 3 8 গুণ 24 এনেকৈ সি বাঢ়ি বাঢ়ি গৈ থাকিব ইয়াৰ গুণফল তেনেকৈ 4ও আছে তেনেকৈ 4 2 গুণ 8 4 3 গুণ 12 4 4 গুণ 16 4 5 গুণ 20 4 6 24 4 7 28 তেনেকৈ ইয়াৰো তেনেকৈ গুণফলবোৰ বাঢ়ি বাঢ়ি গৈ থাকিব 6ও তেনেকৈ আছে 6 2 গুণ 12 6 3 গুণ 18 6 4 গুণ 24 6 5 গুণ 30 6 6 গুণ 36 এনেকৈ সি বাঢ়ি বাঢ়ি গৈ থাকিব এইবিলাক হ'ল ইয়াৰ গুণফল এইখন এখন টেবুল যেনেকৈ 3 গুণিতক 6 9 12 15 18 21 24 তেনেকৈ আছে তেনেকৈ 4ও আছে 8 12 16 20 তেনেকৈ 6ও আছে এতিয়া আমি চাব লাগিব কি 3 গুণফল কিছুমান 3 গুণফলবোৰ গোটেইকেইটা আছে নেকি ইয়াত 12 ইয়াতো আছে ইয়াতো আছে ইয়াতো আছে অৰ্থাৎ 12ক 3ও পূৰণ হৈছে 4ও পূৰণ হৈছে 6ও পূৰণ হৈছে হয় নহয় আকৌ ইয়াত 24ক ইয়াত 24টো 3ও পূৰণফল 24টো 4ও পূৰণফল আৰু 24টো 6ও পূৰণফল হয় নহয় এতিয়া কথা হ'ল কি এইবোৰ হ'ল কমন এইবোৰ কমন পূৰণফল অৰ্থাৎ কমন মাল্টিপল এইটোও হয় এই 12টোও হয় কিন্তু আটাইতকৈ সৰু কোনটো সৰুটো 24টোতকৈ সৰু 12টো ইয়াতকৈ সৰু নাই আৰু অৰ্থাৎ এনেকুৱা এটা সংখ্যা যিটোক এই তিনিটাৰে বিভাজ্য হয় সেইটো হৈছে আটাইতকৈ সৰু পূৰণফল তাৰ 12টো হৈছে কি লোৱেষ্ট আটাইতকৈ সৰু কমন মাল্টিপল অৰ্থাৎ লোৱেষ্ট কমন মাল্টিপল এইটো হৈছে কি l.C.M অৰ্থাৎ লঘিষ্ঠ সাধাৰণ গুণিতক বুজি পাইছে LCM মানে হ'ল কি এনেকুৱা এটা সৰু পূৰণফল যিটোক গোটেই দি থোৱা গোটেই কেইটাই বিভাজ্য হয় সেইটো হৈছে LCM বুজি পাইছে অৰ্থাৎ এই নেওতাখন এইখন যিখন টেবুলখন 3 টেবুলখনত আমি চাম তাৰপিছত 4 টেবুলখনত চাম তাৰপৰা 6 টেবুলখনত চাম তাৰপিছত তিনিটা সংখ্যাৰ পূৰণ হয় যিটো তিনিটা সংখ্যাৰ বিভাজ্য হয় যিটো আটাইতকৈ সৰু কমন মাল্টিপল হয় সেইটো হৈছে কি LCM অৰ্থাৎ 3 4 আৰু 6 আটাইতকৈ লোৱেষ্ট কমন মাল্টিপল LCM হৈছে 12 ঠিক আছে এতিয়া আমি LCM কি হয় ভালকৈ বুজিলো এতিয়া আমি LCM কেনেকৈ উলিয়াম সেইটো শিকিম আহক গতিকে এতিয়া 3 4 6 এইটোক আমি 12 পাইছিলোঁ 12 কেনেকৈ পাইছিলোঁ কোনটো পদ্ধতিৰে উলিয়ালে আমি 12 পাম এইটো চাব লাগিব ইয়াৰ পদ্ধতিটো হৈছে কি 3 4 6 আমি এনেকৈ দিম ইয়াৰ পিছত কি কৰিম 2 প্ৰথম পূৰণ কৰিম যদি এইটো পূৰণফল হয় তো হৈ যাব যদি নহয় তো তেনেকৈ বহি যাব তলত 2 3 পূৰণ নহয় সেইকাৰণে 3 3 থাকিলে 2 4 যাব 2 2 গুণ 4 2 6 যাব 2 3 গুণ 6
যেতিয়ালৈকে নোলায় আমি তেনেকৈ কৰি গৈ থাকিম। তাৰপিছত আকৌ 2 কৰিম, 2 3 নাযায়, 3টো নামি আহিব, 2 2 যাব, 2 গুণ 2, 2 3 নাযায় তো 3 নামি আহিব। তাৰপিছত আকৌ আমি 3 কৰিম, 3 গুণ 3, 1টো নাযায়, 1 নামি আহিব, আকৌ 3 গুণ 3। এই 1 1কে যেতিয়ালৈকে নোলায়গে তেতিয়ালৈকে আমি তেনেকৈ কৰিয়ে থাকিম। তাৰপিছত কি কৰিম, এইটো আমি পূৰণ কৰিম, তাত 1 পূৰণ 3 পূৰণ 2 পূৰণ 2 সমান 1 3 গুণ 3, 2 3 গুণ 6, 2 6 গুণ 12। এই সংখ্যাকেইটাৰ এলচিএম হৈছে 12। কেনেকৈ বুজি পাইছে নিশ্চয়। গতিকে এলচিএম উলিয়াবলৈতো শিকি গ'ল, কিন্তু বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামবিলাকত এনেকৈ যদি সোধে ইয়াৰ এলচিএম কি হয়, তো উলিয়াবলৈ এনেকৈ উলিয়াবলৈতো বহুত সময় ল'ব ন। তো শ্বৰ্ট ট্ৰিক আছে কিছুমান, এতিয়া আমি শ্বৰ্ট ট্ৰিক শিকিম। শ্বৰ্ট ট্ৰিকটো হৈছে, এতিয়া ধৰি লওক 3 4 6, 3 4 6 আমি এলচিএম উলিয়াব লাগে খুব ফাৰ্ষ্টত। তেতিয়া আমি কি কৰিম, 3 6 পূৰণ হয় নি চাম, নহয় বোলে। 4 6 বিভাজ্য হয় নেকি চাম, নহয়। তেতিয়া আমি 6 ঘৰ এটা মাতিম, 6 গুণ 6, 6 2 গুণ 12, 12ক যায় নেকি চাম, 3 12 যাব, 3 4 গুণ 12, 4 12ক যাব, 4 3 গুণ 12, 6 12ক যাব, 6 2 গুণ 12। গতিকে এইটো এলচিএম হ'ল। এতিয়া যদি এনেকে থাকে 6 12 24 48, ইয়াৰ এলচিএম কিমান এতিয়া উলিয়াব লাগে। এতিয়া উলিয়াবলৈ হ'লে আমি চাব লাগিব, এই একেবাৰে আটাইতকৈ ডাঙৰটো চাওঁ আমি কোনটো আছে ইয়াত। আটাইতকৈ ডাঙৰ আছে 48, 48। এতিয়া 48ক ই বিভাজ্য, এহেঁতিবোৰৰ গোটেইকেইটা বিভাজ্য হয় নেকি চাম। 6 যাব, 6 গুণ 48, 12 যাব, 4 বাৰ 48, 24 যাব, 2 24 48। গতিকে এই গোটেইকেইটাই ইয়াক যাব, গতিকে এইটোৱে হ'ল ইয়াৰ এলচিএম। যদি এনেকে থাকে, যদি আটাইতকৈ ডাঙৰ সংখ্যাটো বাকী আটাইকেইটা সংখ্যাই বিভাজ্য হয়, তেতিয়াহ'লে সেই ডাঙৰ সংখ্যাটোৱে হ'ল কি, সেই সংখ্যাকেইটাৰ এলচিএম, অৰ্থাৎ লসাগু, লঘিষ্ঠ সাধাৰণ গুণিতক। 2 নম্বৰ ট্ৰিক্সটো হৈছে কি, 5 15 20 30। এতিয়া আহিল 2 নম্বৰ ট্ৰিক্সটো হৈছে কি, যদি এনেকে থাকে 5 15 20 30, এই আটাইতকৈ আমি কি চাম, ডাঙৰ সংখ্যাটো চাম। ডাঙৰ সংখ্যাটো আছে ইয়াত 30, 30ক বিভাজ্য হয় নেকি চাম। 5 যাব, 6 5 30, 15 যাব, 2 15 30, 20 যাব নেকি, 20টো নাযায়, 20ৰো 30ক বিভাজ্য নহয়। তেতিয়া আমি কি কৰিম, তাৰ লগত ইয়াৰ পূৰণফলৰ নাওতাখন মাতিম। এনেকে 2 15 30, 2 30 60, 60ক ধৰিলোঁ, 2 30 60, ইয়াত পূৰণ কৰিলোঁ 2 2 30 60 হ'ল। তাৰপিছত 20 যাব নেকি চাম, এতিয়া 3 20 60 গুচি গ'ল, 30 যাব, 2 30 60 হৈ গৈছে। যদি দুটাই গ'ল, যিকেইটাইতো যায় সেইকেইটা কাটি দিব লাগিব, আৰু যিটো নাযায় তেতিয়া সেই একেবাৰে ডাঙৰ সংখ্যাটোক পূৰণফল কৰি ই যাব নেকি চাম। যদি যায় নহয়, সেই 60 হৈছে কি ইয়াৰ এলচিএম। আশা কৰোঁ এলচিএম মানে কি আৰু এলচিএম কেনেকৈ উলিয়াই অকণমান হ'লেও আপোনালোকে বুজি পাইছে। যদি ভিডিঅ'টো চাই ভাল লাগিছে তো লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ' তেতিয়াহে পাই থাকিব। তো আজিলৈ ইমানেই, তো নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।